Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলোৱে ভালে কুশলে আছে মোৰো ভালে দিয়ক আৰু এই বছৰৰ প্ৰথমটি লং ব্লগ হ'বলৈ গৈ আছে এইটো আৰু আশা কৰিছো আপোনালোকে সকলোৱে ভাল পাব ব্লগটি চাই পেলাই আৰু আপোনালোকে ভাবিছে কি যেন এই ৰাতিপুৱা একদম হাসি কাসি কলৈনো ওলাইছো মই আসলতে আজি বহুত বেছি বিশেষ দিন আমাৰ ঘৰখনৰ বাবে আৰু আপোনালোকক গুড নিউজ খিনিটো মই জনোৱাই নাই ভাবিছো যেটো বিশেষ পৰ্ব হ'ব স্পেশাল দিন হেতুতে গটেখিনি কথা কম বুলি ভাবিছো তো সেই কাৰণে জনোৱা হোৱাই নাই তো আজি যেহেতু বিশেষ দিনটো এটা সুযোগ পালো আপোনালোক জনাবলৈ আৰু এতিয়া পটাপট ৰেডি হৈ গৈছো একদম ধুনীয়াকৈ মেখেলা চাদৰত সিম্পল একদম দিনৰ ভাগত যেহেতু ইমান বেছি মেকআপ কৰি থকা নাই আৰু তো এতিয়া যাব লাগে আৰু তাতে গৈ কিনো বিশেষ পৰ্ব আজি আমাৰ ঘৰখনৰ বাবে হেয়া দেখাবলৈ একদম চেষ্টা কৰিম আৰু গোটেইখিনি কেপচাৰ কৰিবলৈ চেষ্টা কৰিম সুন্দৰ মুহূৰ্তখিনি আৰু আপোনালোকে মোৰ ব্লগটিত বনি থাকিব বুলি আশা ৰাখিছো আৰু ব্লগটি চাই কেনে পালে হেয়াও জনাবলৈ একদমই নাপাহৰিব তেন্তে তাতে গৈ একেবাৰে আপোনালোক লগ পাই আছো ভালদৰে এয়া আমি গন্তব্যস্থান পালোহি গৰখীয়া গোসাঁইৰ থানত Two hours later. কিতাপ খুলি বৰকানি হলে লেখা পঢ়াৰ ফালে যাব সোণাৰ পৰা হলে ব্যৱসায় হ'ব এইবিলাক এটা চলিব আৰু কি চৰাই পঠাই জানে জানিব আগত এইবিলাক আছে এইবিলাক লাৰা লাৰি দিয়ে এইবিলাক লাৰি দিয়ে নজৰ আহে আইনা ফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই ফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায়
আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই সংবিধানেতি দিয়া বিধানো তাৰে হোৱা নিশা বাৰে বাৰে টোপনি যাওঁ কেতিয়া সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম এনেকুৱাই মৰম এনেকুৱাই বুজিলো ফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই ধুনীয়াকৈ সম্পূৰ্ণ হ'ল অন্নপ্ৰসন নামৰ ভাগিন আপোনালোকে আশীৰ্বাদ কৰে মাহীয়েকৰ কলাত ভাগিন শুই গৈছে পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কি এনেকুৱাই মৰম বাবা বাবা বাবা